নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি এই ভিডিঅ'টি আমাৰ অসমৰ মামা সকলোৱে চিনি পায়। তাই আমাৰ অসমীয়া গাঁৱলীয়া মানুহক কিমানখানি চাউলৰ সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰে সবিশেষ এই ভিডিঅ'টি আপোনালোকে চালে নিজে গমেই পাব কিমানখানি ফ্ৰী দি আছে। গাঁৱৰ মানুহক চাউলৰটো দামটো আমি ফ্ৰীয়ে দিওঁ দেখোন। অসমৰ সকলো মানুহকে চাউল 85% গাঁৱৰ মানুহকতো আমি চাউলৰটো কোনো সমস্যা নাই। চব দুখীয়া মানুহে চাউল ফ্ৰী পায়। প্ৰধানমন্ত্ৰী গৰীব বজাৰতো চাউল এটা বেলেগ মানুহৰ কাৰণে। অসমৰ মানুহে 85% অফ ৰুৰেল পপুলেশ্যন গেটছ ফ্ৰী ৰাইচ। ইয়াতেতো আৰু গাঁৱৰ মানুহে ইমান চাউল অপৰ্যাপ্ত আহে যে ওচৰত কম দামত বিক্ৰীও কৰি দিয়ে। গতিকে গাঁৱত চাউলৰ দাম লৈতো সমস্যা নাই, চব্জিৰ দাম লৈ সমস্যা আছে। কি ক'লে? অসমীয়া গাঁৱলীয়া মানুহসকলক ইমানে চাউল দিয়ে যে এজনত কমচে কম 50 কেজিকে দিয়ে নেকি। সেইটো কাৰণে আমি খাব নোৱাৰি বিক্ৰী কৰি দিওঁ ওচৰৰ দোকানত কম দামত, হয়নে? 5 কেজিকৈ চাউল দিয়ে, 5 কেজি। অকলে খাব নোৱাৰি নহয় সেইখিনি চাউল। আৰু যিহে চাউল দিয়ে পানীত ডুবি থাকিব লাগে, ধুলে চাউলটো পানীত উপমি থাকে। খাবৰ কাৰণে উপযুক্ত চাউল নিদিয়ে সিহঁতে, চবচে কম দামী চাউল দিয়ে। মামাই ক'লে গাঁৱলীয়া মানুহৰ চাউলৰ মূল্য বৃদ্ধিক লৈ একো সমস্যা থাকিব নালাগে। কেতিয়াবা গাঁৱত আহি পাইছেনে মামা? আমাৰ এই গাঁওখনত আহি চাব, চাউলৰ কাৰণে হাবাথুৰি খাই আছে মানুহে। আৰু আপোনালোকে যিটো চাউল দিয়ে সেইটো খাবৰ কাৰণে উপযুক্ত নহয়। এবাৰ চেক কৰিব নিজে গৈ, ঠিক আছে? মানুহৰ চাউল কি হ'ব লাগে, ধুলে মানে পানীত সুন্দৰকৈ ডুবি যাব লাগে। আপোনালোকে যিটো চাউল দিয়ে পানীত উপমি থাকে, খোৱাৰ কাৰণে একদম উপযুক্ত নহয়। মানুহৰ বেমাৰ হ'ব উল্টা সেইটো চাউল খায়। গতিকে আপোনালোকে দুখীয়া মানুহক, গাঁৱৰ দুখীয়া মানুহক ভালকৈ চাওক। আৰু এই গাঁৱলীয়া মানুহৰ যিবিলাক সমস্যা আহি না নিজে সমাধান কৰক। আনে সমাধান কৰিব নোৱাৰে। আপুনি নিজে আহি চাই যাওক একবাৰ আমাৰ গাঁৱলীয়া মানুহে কিমান সমস্যাত ভুগি আছে, ঠিক আছে? এনে নিউজত আল বাল ভুগি থাকিলে একো নহ'ব। গাঁৱত আহি চাওক। কেতিয়াবা আহি পাইছে নেকি গাঁৱত? নাই, গাঁৱে গাঁৱে ঘূৰা দেখা নাই মই আপোনাক। আহি চাব আমাৰ গাঁওখনত।